মোৰ ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা খেলিম ইউপিপিএল 20টা বিপিএফ 20টা এক গোট হৈ গ'ল মোৰ প্ৰপ'জাল সেইটো আপুনি কেইটা সমষ্টিত খেলিব এবাৰ নাই আমাৰতো বিজেপি বিপিএফ হিচাপে আমাৰ 40টাটো খেলিব আপুনি কেইটা মইতো দুটা খেলিব এটাতো পিছত চাম খাৰ লগত খেলিব বাক্সা চিৰাং কোকৰাঝাৰ এইটো মই নকম এইটো আজিৰ দিনত মই নকম চাম আপচুৱে বিপিএফ ইউপিপিএল এক হ'ব লাগে বুলি কৈছে ফৰ্মুলাটো কি কিন্তু মোবাইলত সেইটোৱে কৈছোঁ মই মোবাইলত বা টিভিত কৈ থাকিলেই নহ'ব আগবাঢ়ি আহিব লাগিব মই প্ৰথমে আপোনালোকক জনাইছোঁ আপোনালোকৰ মিডিয়া থ্ৰুদি মই জনাইছোঁ ডিফেন বড়ো নিজে মোৰ ওচৰত আহিছে ডিফেন বড়ো আৰু ছেক্ৰেটাৰী খনেন বসুমতাৰী আৰু খাম্পা ইহঁতে নিজে মোৰ ওচৰত আহি পেলাই কথা পাতিছিল যে আমি ইউনাইটেড হোৱাটো ভাল হ'ব মই কৈছোঁ হ'ব ইউনাইটেড হোৱাটো ময়ো বিচাৰি ইউপিপিএল আৰু বিপিএফ ইউনাইটেড হ'ব পাৰিলেতো খুব ভাল এই কথাটো কৈছোঁ মই আৰু ইহঁতে দায়িত্ব লৈ পেলাই কৈছিল যে আপুনি প্ৰমোদ বড়োৰ লগত বহিব না নাই বহি পেলাই আলোচনা কৰিব না নাই সেইটো মোৰ পৰা কনচেণ্ট লৈ গৈছে মই কনচেণ্ট দিছোঁ মই বহিম চিন্তা কৰিব নালাগে কেতিয়া বহিব লাগে মোক খবৰ দিলেই হ'ল কথা সেইটোৱে কিন্তু প্ৰমোদ বড়োৱে কৈ আছে যে মিত্ৰতাও নাই মানে শত্ৰুতাও নাই বিপিএফৰ লগত এইটোক লৈ আপুনি এইবিলাক বাহানা কৰি লাভ নাই কি মিত্ৰতাও নাই শত্ৰুতা মহিলাৰিক ভয় খাইছে নেকি প্ৰমোদ বড়োৱে প্ৰমোদ বড়ো ভয় খাইতো আছে প্ৰমোদ বড়ো ভয় খাই আছে কাম নহ'ব নেকি কাম নহ'ব তাৰ কোনো কাম নাই 15 আগষ্টৰ আগত অভিৱৰ্তনৰ কথা কৈছে অভিৱৰ্তন আপুনি উপস্থিত নাথাকিব নেকি কিহৰ অভিৱৰ্তন একত্ৰিত হোৱাৰ কাৰণে বড়ো জাতিৰ কথা কৈছে না এই পাৰ্টিৰ কথা কৈছে জাতিটোৰ কথা কৈছে বড়ো জাতিটো একেই আছে আগৰ পৰাই মানে আপোনাৰ মতে এতিয়াও একেই আছে বড়ো জাতি হিচাপে একেই আছে পুনৰ আৰু এক হোৱাটো আপুনি নিবিচাৰে কেনেকুৱা এক হ'ব আৰু পাৰ্টি লাইনত বেলেগ বেলেগ কিন্তু বড়ো জাতি হিচাপে এক আজিও আছে জাতি হিচাপে একেলগে হোৱাৰ কাৰণে বহিব বড়ো জাতি হিচাপে একেই আছে আজিৰ দিনতো কিন্তু পাৰ্টি হিচাপে কোনোবা ইউপিপিএল কোনোবা বিপিএফ কোনোবা কংগ্ৰেছ কোনোবা বিজেপি মথামগুৰিত বিজেপিৰ লগত ফেক্টৰ হ'ব আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে ইউপিপিএল আৰু বিপিএফ লগ হ'লে বড়ো জাতিটোৰ কাৰণে মংগল আজিৰ দিনটোত কৈছে এইটোতো ভাল কথা এক গোট হ'ব পাৰিলেতো মংগল হ'বই বিপিএফ আৰু ইউপিপিএল এক গোট হ'ব পাৰিলেতো মংগল হ'বই ভাল কিন্তু ইউনাইটেড হ'ব কেনেকুৱা ফৰ্মুলাটো কওক মোৰ ফৰ্মুলাটো মই দি আছোঁ আপোনালোকে চৰকাৰ এৰি পেলাই আহক 20টা খেলিম ইউপিপিএল 20টা বিপিএফ 20টা এক গোট হৈ গ'ল মোৰ প্ৰপ'জাল সেইটো আপুনি কেইটা সমষ্টিত খেলিব এবাৰ নাই আমাৰতো বিপিএফ হিচাপে আমাৰ 40টাটো খেলিব আপুনি কেইটা মইতো দুটা খেলিব এটাতো পিছত চাম খাৰ লগত খেলিব বাক্সা চিৰাং কোকৰাঝাৰ এইটো মই নকম এইটো আজিৰ দিনত মই নকম চাম পিএফএফ যদি লাখ থাকে লাখৰ ওপৰত নিৰ্ভৰ কৰে যদি লাখ নাই এটাও নাপাব যদি লাখ আছে এটা দুটা পাব পাৰে লাখৰ ওপৰত কৰি আছে কি জানে এইটো আমিতো নাজানো ইলেকশ্যনৰ কাৰণে মিটিং কৰি আছে না কিহৰ কাৰণে মিটিং কৰি আছে মই নাজানো এক নম্বৰত বিটিচিত বিপিএফ 2 নম্বৰত বিজেপি ইউপিপিএল 3 নম্বৰত মই কৈছো না লাখো থাকিব লাগিব কোনোবা যদি লাখ থাকে যদি লাখ আছে এটা দুটা হ'ব পাৰে যদি লাখো নাই আপোনাৰ মতে লাখটো এবাৰ কাৰ ভাল হ'ব আপোনাৰ ভাল হ'ব নে ইউপিপিএলৰ প্ৰমোদ বড়োৰ ভাল হ'ব লাখটো আমাৰ বিপিএফৰ ভাল কেইটা সিট পাব আপোনাৰ লাখৰ মতে এই সিটটো ক'লে তাৰমানে বিজেপিও বিৰাট মাথাত লাগিব কংগ্ৰেছো লাগিব ইউপিপিএলো লাগিব এই কাৰণে মই নকম কিমানটা কিন্তু আমি এপচিলত পাম পাব আমি ইমানটা সিট পাব ক'লেতো ইহঁতে আচৰিত পাব না সেইকাৰণে মই কিমানটা এইটো নকম মুঠতে এপচিলত পাব মই কৈছোঁ লাখ থাকিলে পাব মানে এইবাৰ লাখ হাগ্ৰামা মহিলাৰ বহুত ভাল একদম ফাৰ্ষ্ট ক্লাছ এক নম্বৰত আছে এক নম্বৰ প্ৰমোদ বড়োৰ লাখটো কেই নম্বৰত আছে প্ৰমোদ বড়োটো লাগে আছে না নাই এইটো ক'ব নোৱাৰে না মই
লাক আছে না নাই লাক থাকিলে জিকিব লাক নাথাকিলে মানে নিজিকিব প্ৰমোদ বড়ো নাই আপোনাৰহে আছে মোৰ আছে প্ৰমোদ বড়োৰ লাক নাই স্যার আপোনালোকৰ চিফ ডেপুটি চিফ চিফ ডেপুটি চিফ পিছত হ'ব এইটো আজি নহয় ইলেকশ্যন শেষ হওক ৰিজাল্ট আহক ইয়াৰ পিছত কোন চিফ হয় কোন ডেপুটি চিফ হয় এইটো ঠিক হ'ব আপোনালোকৰ মেইন ষ্টাৰ কেম্পেইনাৰ আপুনি কৈছে যে 20 জন ষ্টাৰ কেম্পেইনাৰ থাকিব এবাৰ 1 নম্বৰত ষ্টাৰ কেম্পেইনাৰ আপুনি নিজে থাকিব নেকি 1 নম্বৰত মই 2 নম্বৰত কোন থাকিব 2 নম্বৰটো মই নকম 2 নম্বৰ 3 নম্বৰ মেলা আছে বাহিৰৰ পৰা আনিব নেকি ষ্টাৰ নাই 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 আমাৰ এনেকুৱা হায়াৰ চিষ্টেম নাই আমি চাফিচিয়েণ্ট বাহিৰৰ পৰা কেম্পেইনাৰ নালাগে আমি চাফিচিয়েণ্ট স্যার হেলিকপ্টার কিবা ক'ব নেকি হেলিকপ্টাৰ হেলিকপ্টাৰটো কথা পাতি আছে আমি ড্ৰাইভাৰৰ লগত কি চিন্তা কিমানখন থাকিব একটা আলোচনা হৈছে আলোচনা হৈ আছে চাম এটা হেলিকপ্টাৰত সম্ভৱ হ'বনে আপোনাৰ ইমানটা নাই নাই সম্ভৱ হ'ব একদম